আজি আমি নতুন প্ৰবন্ধ এটা কেনেকৈ লিখে আমি হেয়া শিকিম এতিয়া এয়া মই আসামিজ উইকিপিডিয়া সাৰ্চ কৰিছো মোবাইলৰ ডেস্কটপ মুড কৰি লৈছো ডেস্কটপ মুড কৰি লৈ এয়া আমি এখন বেটুপাত পাম আমি বেটুপাতত যেটো বিষয় লিখিব বিচাৰি আমি হেতু অনুসন্ধান কৰিম অনুসন্ধান কৰি মই কুলেনটো পাঠক লিখিব বিচাৰিছো গতিকে মই কুলেনটো পাঠক বুলি অনুসন্ধান কৰিছো অনুসন্ধান কৰিলে যেহেতু এটো নাই গতিকে আমি এটা ৰঙাকে যেটো আছে কুলেনটো পাঠক আমি তাত ক্লিক কৰিছো ক্লিক কৰিলে এই পৃষ্ঠাখন এতিয়া আমাৰ সৃষ্টি হ'ব যেতিয়া আমি সৃষ্টি কৰিম পৃষ্ঠা সৃষ্টি কৰকত ক্লিক কৰিম ইতিমধ্যে মই লিখিছো যে কুলেনটো পাঠক এগৰাকী বিজ্ঞানী শিক্ষাবিদ লেখক এয়া লিখি আমি ধৰক নতুনকে এটা অনুচ্ছেদ লিখিব লাগে তাত আমি লিখিছো জন্ম আৰু পৰিয়াল এই অনুচ্ছেদ লিখোতে আমি দুডাল সমান চিহ্নৰ মাজত হেতু লিখিব লাগে অনুচ্ছেদটো হেতুনটো তাৰ পিছত লিখি তাৰ ভিতৰত থকা কথাখিনি লিখি যাব লাগে এতিয়া অলপ হোৱাৰ পিছত আমি খচৰা চাম খচৰা চোৱাৰ পিছত এয়া দেখিব প্ৰবন্ধটো কেনেকৈ আহিছে জন্ম আৰু পৰিয়াল অনুচ্ছেদটো সৃষ্টি হৈ গৈছে এতিয়া আৰু অলপ লিখি ল'ব পাৰিব যিমান লিখে বা পিছতো সম্পাদনা কৰিব পাৰিব এতিয়া দেখুম এয়া কেনেদৰে এটা আখৰ আমি গ্ৰাহ হেলনিয়া বা আমি তাৰ যদি লিংক থাকে সেই লিংক উইকিপিডিয়াত আমি কেনেকৈ সংযোগ কৰিম এটা গ্ৰাহৰ হেলনিয়াৰ আৰু বাবে এই ওপৰত যেটো আছে ডাটকে এ আৰু হেলনিয়া কয়ে আমি এটো টিপি দিলে তাৰ হাসটো পাই যাম তাৰ পিছতে এতিয়া ধৰক এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় হেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয় উইকিত আছে বাবে আমি তাৰ লিংক দিবলৈ হলে আমি ডাঙৰ বন্ধনী দুডাল দুইফালে দি দিলে এটো লিংক তাত যোগ হৈ যায় আমি হেতু সালনি প্ৰকাশ কৰাৰ পিছত হেয়া দেখিবলৈ পাম এনেদৰে এটা প্ৰবন্ধত থকা কিছুমান শব্দত যিবোৰ শব্দৰ বিষয়ে ইতিমধ্যে উইকিপিডিয়া প্ৰবন্ধ আছে আমি সেইবিলাকত তাৰ লিংকসমূহ দিব পাৰোঁ লিংকসমূহ আহিছে নাই এট খচৰা চাওক কৰি এবাৰ চাই ল'ব পাৰে খচৰা চাউকত ক্লিক কৰি আপোনালোকে ইয়াত দেখা পাব যি কিটা আপুনি লিংক দিলে তাত সেইকিটা নীলাকৈ আহিছে আৰু ইয়াত ক্লিক কৰিলে আপুনি সেই প্ৰবন্ধলৈ যাব পাৰিব এতিয়া আমি আকৌ যদি আৰু এটা নতুন অনুচ্ছেদ যোগ দিও শিক্ষা হেতু হেদৰে দুডাল সমান চিহ্নৰ মাজত দিব পাৰিব শিক্ষা বুলি লিখি লৈ আমি তাত বিষয় লিখাখিনি লিখিব পাৰিম বা দুই এটা লাইন লিখি আমি সেই অনুচ্ছেদটো পিছতো সম্পাদনা কৰিব পাৰিম এতিয়া অলপ লিখা হৈ গৈছে এতিয়া আমি পৃষ্ঠাটো প্ৰকাশ কৰিম হালহলনি প্ৰকাশ কৰাত ক্লিক কৰিলে এনেদৰে পৃষ্ঠাটো দেখিবলৈ পাব এতিয়া আমি যি কিটা অনুচ্ছেদ সৃষ্টি কৰিলো সেই অনুচ্ছেদ কেটাৰ ভিতৰত যদি পুনৰ আমি আৰু এটা উপ অনুচ্ছেদ যোগ কৰিব বিচাৰো এটা সেই অনুচ্ছেদৰ কাষত থকা উচ্চ সম্পাদনাৰ ক্লিক কৰিলে আপুনি এনেদৰে দেখা পাব এতিয়া যিদৰে আমি জন্ম আৰু পৰিয়াল অনুচ্ছেদত আমি নতুন আৰু এটা উপহিতান যোগ কৰিব বিচাৰো তাৰ বাবে এতিয়া প্ৰথমে যেহেতু দুডাল সমান চিহ্ন আছিল আমি এবাৰ তিনিডাল সমান চিহ্নৰ মাজত সেই অনুচ্ছেদটোৰ নাম লিখিব লাগিব এতিয়া ইয়াত লিখিছো হৈহক এটা ইয়াত লিখাৰ পিছত তাত লিখা কথাখিনি আমি ইয়াত অলপ লিখিলৈ পুনৰ হালহলনি প্ৰকাশ কৰিলে হেতু তাৰ ভিতৰত নতুনকৈ আহিব এনেকৈ এতিয়া প্ৰবন্ধটোত ইনফো বক্স দিবৰ বাবে আমি তেনে একে এটা প্ৰবন্ধ উলিয়াই লম এতিয়া মই জ্যোতিপ্ৰসাদ মেধিটো উলিয়াই লৈছো যেহেতু তেওঁকটো এজন ব্যক্তি এতিয়া তেখেতৰ ইনফো বক্সটো আমি কপি কৰিম এডিটত গৈ এড কপি কৰিলো কপি কৰি আনি আমি ইয়াত য'ত আমি নিজে লিখি থকা কুলেনটো পাঠক আমি তাত পেষ্ট কৰিম পেষ্ট কৰাৰ পিছত আমি তেখেতৰ তথ্যখিনিৰ ঠাইত আমি কুলেনটো পাঠকৰ তথ্যখিনি আমি তাত সংযোগ কৰিম এটা ইয়াত চাব উচ্চ সম্পাদনাত গৈছো উচ্চ সম্পাদনাত গৈ এয়া আমি ইয়াত লৈ আহিছো একেবাৰে ওপৰত আমি যৰ পৰা প্ৰবন্ধটো ষ্টাৰ্ট কৰিছিল আমি একেবাৰে ওপৰত আমি ইনফো বক্সটো পেষ্ট কৰিম পেষ্ট কৰিলো এটা ইয়াত যি সমূহৰ জ্যোতিপ্ৰসাদ মেধি তথ্য আছিল আমি সেই সকলো ঠাইত কুলেনটো পাঠকৰ তথ্যসমূহ সোমাম যিদৰে নামটো কুলেনটো পাঠক কৰিছো জন্মচনটো কুলেনটো পাঠকৰ কৰিব লাগিব জন্ম ঠাই কৰিব লাগিব হেদৰে সকলোখিনি আমি কুলেনটো পাঠকৰ অন্তৰ্ভুক্ত কৰিব লাগিব ইনফো বক্সৰ পিছতে আমি হালহলনি প্ৰকাশ কৰিলে প্ৰবন্ধটো সেভ হ'ব তাৰ পিছতে আমাৰ প্ৰবন্ধৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে তথ্য উৎস দিবৰ বাবে আমি প্ৰভিট নামৰ এটি সঁজুলি ব্যৱহাৰ কৰোঁ আৰু হেতু কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে নিৰ্দেশনা আমাৰ অন্য এটা ভিডিঅ'ত দিয়া আছে আপোনালোকে চাই ল'ব এতিয়া মই ইয়াত প্ৰভিটেৰে ইয়াত মই তথ্য উৎস যোগ কৰিছো যোগ কৰাৰ পিছতে প্ৰবন্ধটো উইকিসুলভ হৈ পৰিছে আৰু ইয়াৰ পিছত আমাৰ আৰু এটা কাম থাকে শ্ৰেণী সংযোগ এই শ্ৰেণী সংযোগ কিদৰে কৰিব পাৰি তাৰ বাবেও এটা ভিডিঅ' দিয়া আছে আপোনালোকে চাব পাৰিব ইয়াত লিখিও দিব পাৰি নতুবা নতুনকৈ তলত যি আছে কেটেগৰিজ আমি তাত হটকেট সঁজুলি ইউজ কৰি আমি তাত শ্ৰেণী সংযোগ কৰিব পাৰো যিটো সুবিধা হয় হেতু কৰিলে হ'ল এনেদৰে হৈ যোৱাৰ পাছত আপোনাৰ প্ৰবন্ধটো উইকিসুলভ হোৱাৰ পিছত আপুনি আৰু যদি তথ্য পায়
এই প্ৰবন্ধটোৰ বিষয়ে সেইসমূহ আপোনালোকে যোগ কৰি থাকিব পাৰিব আৰু তথ্য উৎসৰ বাবে প্ৰভৃত সঁজুলি ব্যৱহাৰ কৰি থাকিব পাৰিব। এতিয়া আমি চাওঁ সাল সলনি প্ৰকাশ কৰকৰ পিছত প্ৰবন্ধটো দেখা পাব আৰু যিটো অনুচ্ছেদত তথ্য যোগ কৰিব বিচাৰে তাৰ উচ্চ সম্পাদনাত গ'লেই হৈ যাব। এইদৰে নতুন নতুন প্ৰবন্ধৰে আমি অসমীয়া ৱিকিপিডিয়া সমৃদ্ধ কৰোঁ আহক। ধন্যবাদ।